মই সকলো হিন্দুক মানে হাত জোৰ কৰি ৰিকুৱেষ্ট কৰিছো কেতিয়াও মিয়া অঞ্চললৈ কেতিয়াও মোৰ দৰে নাযাব কৰবাত গৈছে কোনোবাই চাকৰি কৰিছে উপায় নাই চাকৰি কৰিছে যাবই লাগিব কিন্তু চাকৰি কৰা বহু মানুহেও মোক কৈছে যে মিয়াৰ অঞ্চললৈ তেওঁলোকৰ যাবলৈ ভয় লাগে গতিকে মই হিমন্ত বিশ্ব শৰ্মাৰ কিনি লোৱা সম্পদ নেকি তেওঁ কোন মিয়াক চৰ্ত দিবলৈ মিয়াই চৰ্ত দিব হিমন্ত বিশ্ব শৰ্মাৰ যে যদি অসমত থাকিবলৈ হয় যদি ৰাজনীতিত থাকিবলৈ হয় তেনেহলে সাম্প্ৰদায়িকতা বন্ধ কৰক এয়া মিয়াৰ হৈ মই চৰ্ত দিছো মিয়াক চৰ্ত দিবলৈ তেওঁৰ কোনো অধিকাৰ নাই কোন হয় তেওঁ মুছলমান পুৰুষসকলক মই যিমান দেখিছো 99.9% মুছলমান পুৰুষ ভদ্ৰ ইমান অসভ্য নহয় মই নিজে অনুভৱ কৰিছো যে মোক আজি যিমান বিলাক গালি পাৰি আছে এই যে আপোনাৰ গেৰুৱা কুকুৰ বিলাক আছে নহয় গেৰুৱা কুকুৰ বিলাক আছে ভোবলা ছাগলী বিলাক আছে নহয় গেৰুৱা এই ভোবলা ছাগলী আৰু কুকুৰ বিলাকে মোক যি অপমান কৰি থাকে আপুনি কথাটো কৈ যাওক আপোনাৰ খিনি কৈ যাওক জীৱিত কালত জুবিনৰ অনুৰাগীসকল বেলেগ আছিল তেওঁৰ পৰলোক প্ৰাপ্তিৰ পিছত এনেকুৱা এছাম জুবিন অনুৰাগীৰ সৃষ্টি হৈছে যিসকলে জীৱনকালত জুবিন গাৰ্গক পদে পদে সমালোচনা কৰিছে গতিকে এতিয়া সময় হৈছে জুবিনৰ প্ৰকৃত অনুৰাগীসকল ৰাজপথত ওলাই জুবিন কোন হয় ভাই জুবিনৰ লিভাৰটো বেলেগ বেলেগ জেগাত আছে নেকি আমাৰ যে লিভাৰটো জুবিনৰ ষ্টেটমেণ্টে চব কাৰেক্ট হ'ব তেনেকুৱাতো কোনো কথা নহয় জুবিনে যিবিলাক কথা কৈছে জুবিনৰ কোনো মেটেৰিয়েল নাই খালি অসমীয়া ভাষাৰ ওপৰত তেওঁ এইবোৰ ষ্টেটমেণ্ট দিছে কেইটামান গান গালেই বুলিয়ে জুবিনৰ চব কথাই ভাল হৈ যাব নেকি বেদৰ বাণী হ'ব নেকি গানটোহে ভাল গাব পাৰে বক্তব্যটো ভালকৈ দিব নোৱাৰে বা সাললিত কথা ক'ব নোৱাৰে এই কথাবিলাকেই হ'ল আমাৰ যিসকল বুঢ়া ব্যক্তি সেইসকলৰ ষ্টেটমেণ্টবিলাক যদি শালীনতা নাথাকে তেতিয়াহ'লে আমাৰ সমাজ ব্যৱস্থাটোত বহুত আঘাত কৰে সেইকাৰণে এইবিলাক কথা ক'ব নালাগে মোৰ ধৰ্ম নাই সেয়া কি আন্দোলন কোনোবাই ক'ব মোৰ ভগৱান নাই সেয়া কি আন্দোলন এগৰাকী শিল্পীয়ে মই দেখিছো প্ৰতিবাদ কৰিব গৈ কৈ দিছে আমি ভগৱান নামানো এতিয়া আমিতো ভগৱান মানো আপোনালোককতো 1 জানুৱাৰীত মই দেখিলো টিভিত দেখুৱাই আছে ভগৱান যোৱা মানুহবিলাক মন্দিৰত গতিকে অসমৰ মানুহ আৰু তেওঁলোকৰ লাইন একে আছে নে নাই এজনে কৈছে আমি ভগৱান নামানো কিন্তু মইতো জানো অসমৰ 90% মানুহে ভগৱান মানে থাকিব লোকেল আৰ্টিষ্ট থাকিব জুবিন গাৰ্গ নালাগে